অসমীয়া উইকি উদ্ধৃতি বা আছামিজ উইকি কোডৰ বেতুপাত পৃষ্ঠা বা অন্যান্য পৃষ্ঠালৈ যাবলৈ আপোনালোকে মই লিখা এড্ৰেছটো লিখিব পাৰে। এটা ব্ৰাউজাৰ খুলিব আৰু তাতে লিখিব incubator.wikimedia.org/wiki/wq/as মন কৰিব incubator.wikimedia.org/wiki/wq/as এতিয়া আমি যদি এইটো পৃষ্ঠালৈ প্ৰৱেশ কৰোঁ বা ক্লিক কৰোঁ তেন্তে আমি অসমীয়া উইকিকোড বা অসমীয়া উইকি উদ্ধৃতিৰ যিটো মূল পৃষ্ঠা তালৈ আমি গৈ পাম। এতিয়া ইয়াত আপুনি চাব তাতে বহুতকেইটা পেৰামিটাৰ বা ইয়াতে বহুতকেইটা লিংক দিয়া আছে। তাতে অল পেজেছ ইন দিছ টেষ্ট উইকি, এই টেষ্ট উইকিত যিখিনি বা যিকেইটা পৃষ্ঠা আছে তালৈ আমি যাব পাৰোঁ। ৰিচেণ্ট চেঞ্জেছ মানে শেহতীয়া সাল সলনি, মেইন কেটেগৰী যিকেইটা প্ৰধান শ্ৰেণী আছে, কণ্ট্ৰিবিউটাৰ্ছ কোনে কোনে বৰঙণি আগবঢ়াইছে, কোনে কোনে সম্পাদনা কৰি আছে। এতিয়া বৰ্তমান আমাৰ প্ৰশাসক বা এডমিনিষ্ট্ৰেটৰ উইকি উদ্ধৃতিৰ তেখেত হৈছে চাণক্য দাস। এতিয়া আমি যদি ইয়াতে এটা লিংক আপোনালোকে দেখিব যে গো টু মেইন পেজ বুলি আছে, তো ইয়াতে আমি ক্লিক কৰিলে যিটো অসমীয়া উইকি উদ্ধৃতিৰ বেতুপাত পৃষ্ঠা তালৈ আমি যাব পাৰিম। ইয়াতে আপোনালোকে দেখিবলৈ পাব যে বৰ্তমান 381টা লেখা আছে। এতিয়ালৈকে মই লগ ইন কৰা নাই। ইয়াতে কেইবাটাও লিংক আপোনালোকে দেখিব। বেতুপাত পৃষ্ঠাত চাণক্যই সুন্দৰকৈ সজাই তুলিছে। ফকৰা যোজনা, জতুৱা ঠাঁচ, ডাকৰ বচন, সাঁথৰ আছে, বৰ্ণানুক্ৰমিক সূচী আছে। এতিয়া প্ৰৱেশ কৰিবলৈ হ'লে এনেদৰে লগ ইন যিটো লিংক আছে তালৈ যাব পাৰে। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এই ধৰণে নিজৰ যি ইউজাৰ নেম আৰু পাছৱৰ্ড এইকেইটা দি পেলাই লগ ইন কৰিব পাৰে। আৰু যিসকলৰ ইতিমধ্যে উইকিমিডিয়াৰ অন্যান্য প্ৰকল্পত লগ ইন কৰা আছে, যেনে উইকিচ'ৰ্চ, উইকি উৎস বা উইকিপিডিয়া বা অন্যান্য উইকি ভগ্নী প্ৰকল্প যিকেইটা আছে তাতে যদি লগ ইন কৰা আছে যিকোনো ভাষাত, তেনেহ'লে আপুনি বেলেগকৈ লগ ইন কৰিব নালাগে। ই অট'মেটিকেলি বা স্বয়ংক্ৰিয়ভাৱে লগ ইন হ'ব। এতিয়া মই লগ ইন কৰিছোঁ। লগ ইন কৰাৰ পিছত ইয়াতে আপুনি চাব পাৰিব বেতুপাত পৃষ্ঠালৈ যাব পাৰি, যিটো আমি আছোঁ এই বেতুপাত পৃষ্ঠাত। ইয়াতে এটা লিংক আছে যে শেহতীয়া সাল সলনি। যিধৰণে আমি বা ইয়াত শেহতীয়া সাল সলনি চাওঁ, ৰিচেণ্ট চেঞ্জেছ যিকেইটা সম্পাদনা হৈ আছে, এই ধৰণে আমি ইয়াতো চাব পাৰোঁ যে কোনকেইজন সম্পাদকে সম্পাদনা কৰি আছে, কি কৰি। মই কিছু সময়ৰ আগতে লাম্বাদা নাচৰ শেষত মৌচুমী কণ্ডলীৰ এখনি গল্প সংকলন সেই পৃষ্ঠাটোৰ সৃষ্টি কৰিছিলোঁ। এইখিনি ইয়াতে দেখা পোৱা গৈছে, সাল সলনিত দেখা পোৱা গৈছে। ইয়াৰ এটা চমু পৰিচয় দিয়া হৈছে, লাম্বাদা নাচৰ শেষত কিনো, আৰু ইয়াৰ উদ্ধৃতিসমূহ দিয়া হৈছে। আৰু আপোনালোকে দেখিব যে প্ৰতিটো উদ্ধৃতিৰ লগতে উৎস বা ৰেফাৰেঞ্চ ইয়াতে দিয়া হৈছে যে ক'ৰ পৰা বা ইয়াৰ উৎস কি, এই উদ্ধৃতিসমূহৰ উৎস কি। এতিয়া উৎসখিনি মই মূল যিখন গল্প সংকলন তাৰ পৰাই লৈছিলোঁ, গতিকে পৃষ্ঠা সংখ্যা বা পৃষ্ঠা নম্বৰ দি পেলাই মই ইয়াতে সংযোগ কৰিছোঁ। ইয়াৰ পিছত ইয়াতে যি শ্ৰেণী আছে, আপোনালোকে এই শ্ৰেণীত গৈ পেলাই অসমীয়া গ্ৰন্থনো আৰু কি উইকি উদ্ধৃতিত এতিয়ালৈকে সন্নিৱিষ্ট কৰা হৈছে চাব পাৰে। তাৰ ভিতৰত আছে অসমীয়া ল'ৰাৰ মিত্ৰ, আত্মদীপো ভৱ, আত্মানুসন্ধান, আমাক কিতাপ লাগে, কথাগীতা, কিতাপ মানুহ আৰু প্ৰকৃতিৰ সংগত,
জীৱনৰ সাধনা, হোমেন বৰগোহাঁইৰ কেইবাখনো কিতাপ ইয়াতে আছে। নামঘোষা, বঙলধনা, বঙল বহুদূৰ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, মোৰ জীৱনত ঈশ্বৰ, লাম্বাদা নাচৰ শেষত, সাৰথী আৰু সৌমাৰ নন্দিনী, এইকেইখন আছে অসমীয়া গ্ৰন্থ। বেটুপাতলৈ গৈ আমি অন্যান্য পৃষ্ঠাসমূহো চাব পাৰোঁ। বৰ্ণানুক্ৰমিক সূচী বুলি আছে, বা ইয়াতে প্ৰধান শ্ৰেণীসমূহ দিয়া আছে যে ৰাষ্ট্ৰীয়তা অনুসৰি ব্যক্তি। ইয়াতে ক্লিক কৰিলে আমি ব্যক্তিসকলৰ বিষয়ে, যিকোনো ব্যক্তিৰ বিষয়ে যিকেইটা পৃষ্ঠা সৃষ্টি কৰা হৈছে এইকেইটাৰ মূল শ্ৰেণীসমূহ পাব। অষ্ট্ৰিয়াৰ ব্যক্তিৰ বিষয়ে আছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিৰ বিষয়ে আছে, তেনেদৰে ভাৰতৰ ব্যক্তি আছে। ভাৰতৰ ব্যক্তি শ্ৰেণীটো উপশ্ৰেণীটো যদি খুলি চাওঁ তেন্তে আমি ইয়াতো বহুতকেইটা উপশ্ৰেণী দেখিবলৈ পাম, যেনে অসমৰ ব্যক্তিৰ বিষয়ে আছে, পদ্মবিভূষণ বঁটা বিজয়ীৰ বিষয়ে আছে, ভাৰতীয় জীৱবিজ্ঞানীৰ বিষয়ে আছে। এনেধৰণে ইয়াতে আপুনি মূল যিকেইটা পৃষ্ঠা, এই পৃষ্ঠাকেইটাও দেখিব। আমি ভাৰতৰ ব্যক্তি উপশ্ৰেণী বা শ্ৰেণীটো চাই আছোঁ। ইয়াতে প্ৰথমটোৱে আমি খুলি লওঁ। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ বিষয়ে ইয়াতে আছে। তেখেতৰ যিসমূহ উদ্ধৃতি ইয়াতে বৰ বেছি নাই, গতিকে মই আপোনালোক সকলোকে অনুৰোধ জনাম যে আপোনালোকৰ হাতত যদি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কোনো উদ্ধৃতি, তেওঁ কোৱা কথা, তেওঁ কোৱা উক্তি, তেওঁ কোৱা ভাষণৰ কিয়দ অংশ আছে, তেনেহ'লে ইয়াতে সংযোগ কৰে যেন। সংযোগ কৰিবলৈ ইয়াতে একেবাৰে সহজ। আমি যেনেকৈ উইকি উৎস আৰু উইকিপিডিয়াত আমি কাম কৰি আছোঁ, তেনেদৰে ইয়াতো আপুনি দুটা বিকল্প দেখিব, সম্পাদনা আৰু উৎস সম্পাদনা। উৎস সম্পাদনাটো চ'ৰ্চ এডিটিং, যিটো আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ, আৰু সম্পাদনা কৰক এইটো হৈছে ভিজুৱেল এডিটিং, যিটো বিকল্প থাকে। উৎস সম্পাদনাত আপুনি যদি ক্লিক কৰে তেন্তে ইয়াত লিখিব পাৰিব সুন্দৰকৈ। ইয়াতে চাব আমি ৰেফাৰেঞ্চ দিছোঁ বা তথ্যসূত্ৰ দিছোঁ, এইখিনি উইকিপিডিয়াৰ দৰে একেই। উইকিপিডিয়া বা উইকিউৎসৰ দৰে আমি ড্ৰাফ্ট বা খচৰা চাব পাৰোঁ ইয়াতে, বা কি সাল সলনি আমি সংযোগ কৰিছোঁ সেইখিনি চাব পাৰোঁ, আৰু সাল সলনিখিনি যদি আমি সন্তুষ্ট তেনেহ'লে ইয়াক আমি ছেভ কৰি বা প্ৰকাশ কৰিব পাৰোঁ। বেটুপাত পৃষ্ঠালৈ পুনৰ ঘূৰি আহিছোঁ। ইয়াতে আপোনালোকে চাব যে ফকৰা যোজনা, জতুৱা ঠাঁচ, ডাকৰ বচন, সাঁথৰ আৰু বৰ্ণানুক্ৰমিক সূচী আছে। এতিয়া ফকৰা যোজনাৰ পৃষ্ঠাটো যদি আমি খুলি চাওঁ তেন্তে ইয়াতেই বহুখিনি সংযোগ কৰিবলৈ বা যোগ কৰিবলৈ আছে। এতিয়া চাব, অ আখৰেৰে আৰম্ভ হোৱা ফকৰা যোজনাসমূহ একেলগে ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। যে প্ৰথম ইয়াতে যিটো আছে, অতি কথকি কথাই খাই বৈদ্যক খাই সাপে, সাতখন ভাগৱত পঢ়াজনকো কিঞ্চিৎস্বয়ে পাপে। এতিয়া এই যিটো ফকৰা ইয়াতে সন্নিৱিষ্ট কৰা হৈছে, ইয়াৰে এক্সপ্লেনেশ্যন বা যিটো ইয়াৰে বৰ্ণনা এইটো দিয়া হোৱা নাই। আপোনালোকে এইখিনিও সংযোগ কৰি পেলাই ইয়াতে বৰঙণি আগবঢ়াব পাৰে, যিকেইটা আপোনালোকে জানে, বা এটা বহুতো বানান ভুল হৈ থাকিব পাৰে। আপোনালোকে সম্পাদনালৈ যাব আৰু যিকেইটা বানান ভুল দেখিছে সেই ভুল বানানকেইটা শুদ্ধ কৰিব পাৰে। এতিয়া মোৰ চকুত পৰা নাই বাৰু। বানানকেইটা শুদ্ধ কৰি একেধৰণে ছেভ কৰি দিব, পৃষ্ঠাটো এনেধৰণে ছেভ হৈ যাব। তো থুলমূলকৈ উইকি উদ্ধৃতি কিদৰে আমি পৃষ্ঠাসমূহলৈ আহিব পাৰোঁ এইটোৰ বিষয়ে বনাইছিলোঁ ভিডিঅ'টো। আশা কৰিছোঁ যিসকল একেবাৰে নতুন, বা আমাৰ যি কৰ্মশালা হৈছিলে গুৱাহাটীত প্ৰাগজ্যোতিষ কলেজত, তো তাত উপস্থিত যিসকল থাকিব নোৱাৰিলে বা দেৰিকৈ পালেহি,
তেওঁলোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হ'ব পাৰিব। তো আজিলৈ ইমানখিনি।